তো গাইছ আজি তোমালোকক পুৰা গোটেই দিন মই কি কৰোঁ কি নকৰোঁ চব দেখাম। তো বৰ্তমান টাইম হৈ গ'ল 6:40 আৰু মোৰ 3:92লৈ ওলাই গৈ আছোঁ। এতিয়া মানে পুৰা দোকানত যাম। মানে মোৰ ফাৰ্ষ্টত মোৰ দুটা কাম থাকে ৰাতিপুৱা। ফাৰ্ষ্টত হোটেল খুলিব লাগে, তাৰপাছত মোৰ চেণ্ডেল দোকানটো খুলিব লাগে। তো এতিয়া ফাৰ্ষ্টত চেণ্ডেল দোকানৰ কাৰণে হোটেলৰ কাৰণে চাবি আনিব গৈ আছোঁ। চাই থাকা, চাবি আনি পাছত দেখাম। আৰু ভালকৈ কথা ক'ব পৰা নাই কাৰণ চকুকেইটা ভালকৈ মানে অ'পেনে হোৱা নাই। জাষ্ট উঠি আহিছোঁ না মাত্ৰ। আৰু পিছফালে ভিউ চোৱা নাই কি ধুনীয়া, পূৰা গ্ৰীণ গ্ৰীণ পাই গ'লোঁ। এতিয়া জাষ্ট চাবি ল'ম। এইটো আমাৰ দাদাহঁতৰ ঘৰ। চাবি ল'ম, চাবি লৈ পেলাই পাছত আকৌ দোকানলৈ যাব লাগিব, খুলিব লাগিব। আমাৰ ভাইটিটোৱে চাই হাঁহি আছে, লুকাই গ'ল। চাবি লৈ ল'লোঁ, চাবি ল'ম। এতিয়া যাম দোকানত। ফাৰ্ষ্টত হোটেল খুলিম, তাৰপাছত চেণ্ডেল দোকান খুলিম, আৰু তাৰপাছত কি হয় গোটেই দিন মানে সেইবিলাকতো আৰু শ্বেয়াৰ কৰিমেই। এতিয়া ৰাতিপুৱা ষ্টাৰ্ট কৰি দিছোঁ, গোটেই দিনৰ কাৰণে কি হয় সেইটো মই নাজানো। চাই থাকা। আহি গ'লোঁ এতিয়া দোকানলৈ। এতিয়া আমি দোকান খুলিম, চাহ তাহ বনাম আৰু পাছত আৰু হোটেলত কোনো নাই, জাষ্ট এতিয়া মই আছোঁ। এয়া মোৰ লগত চচপেন আছে আৰু এতিয়া আমি চাহ বনাম। পাছত মানে চব মানুহ আহিব আৰু লাহে ধীৰে। এতিয়া নহয়, এতিয়া ফাৰ্ষ্ট ৰাতিপুৱা মোৰ কাম থাকে চাহ বনোৱা, দোকান খোলা। ইয়াত দুটাত চাহ বহাই দিছোঁ। আৰু এতিয়া তোমালোকক এটা আনকমন বস্তু দেখাম। মানে এনেকুৱা বস্তু দেখাম না, চাই পেলাই বেলেগ ভাল পাবা। আহি আছোঁ ব'লা। দি দিলোঁ খানাখিনি, এতিয়া তোমালোকক দেখাম। চোৱা পূৰা চৰাই আহিছে, চোৱা। এই ৰাতিপুৱা ইহঁতৰ ব্ৰেকফাষ্ট। চোৱা ইয়াত কিমান চৰাই হ'ব তোমালোকে অনুমান কৰিবাচোন। ইয়াতোক মানে সদায় ৰাতিপুৱা দিওঁ, মানে সদায়তো ভিডিঅ' কৰা নহয়, কিন্তু আজি ভিডিঅ' কৰিছোঁ সেইটো কাৰণে তোমালোকক দেখাইছোঁ। বাকী আমাৰ ইয়াত বেচিনটো আছে, আমি ইয়াত হাত চাত ধুই আছোঁ। এই পাছত গা চা ধুম, তাৰপাছত চেণ্ডেল দোকান খুলিম, কিবা খাম। গা পা ধুই পূৰা ৰেডি। এতিয়া আহিছোঁ আমি চেণ্ডেল দোকানটো খুলিম। চেণ্ডেল দোকানটো খুলি আৰু বাকীখিনি দেখাই আছোঁ। বাছ এতিয়া চেণ্ডেল দোকানটো খুলি দিলোঁ আৰু পূৰা মাল চাল চোৱা না, পূৰা খেলি মেলি। আৰু ভিতৰত যে ইমান বেয়া গোন্ধাই আছে নহয়, মানে এই যে চিকা টিকাবিলাক যে কিবা নিগনি হাগি দিয়ে, আৰু ইমান মানে লেতেৰা গোন্ধ এইবিলাকৰ সহ্য নহয়। ঠিক আছে, চাফা কৰি লওঁ। পাছত গ'ল পূৰা ধুনীয়াকৈ পূৰা ক্লিন কৰি দিলোঁ, মাল চাল পূৰা ওলাই দিলোঁ। এতিয়া অলপ ধূপ ধূনা লগাব লাগে না দোকানত, অলপ ধূপ ধূনা লগাই লওঁ। মানে দোকানৰ নিয়ম নীতিবিলাক আৰু সেইটো কাৰণে। আৰু এতিয়া বেলেগ ভোক লাগিছে, তো কিবা এটা খাব বনতাই, চাওঁ কি খোৱা যায় খাবলৈ আজি। চব ব্ৰেকফাষ্টত বেলেগ একো বেছি একো নাই। এয়া জাষ্ট পনীৰ ভুজিয়া আছে আৰু এয়া কেক। আৰু ব্ৰেকফাষ্টত মানে কি অলপ হালকাই খাব লাগে না, তো ইমান হেভি খাব ব্ৰেকফাষ্ট। ব্ৰিটেনিয়াৰ কেক, চকলেটটো পনীৰ ভুজিয়া না, কিন্তু খাবা নাগা কি টেষ্ট। আৰু এটা লুকচুচ না, চাবলৈ যেনেকুৱা টেষ্ট, খাবলৈ ইমান বেলেগ টেষ্ট লাগে খাই। আৰু এনেকুৱা ব্ৰেকফাষ্টত এনেকুৱা হালকা বস্তুবোৰ খালে ভাল, নহ'লে যদি অলপ বেছি ভাৰী খাই দিয়ে না, পেট পূৰা জাম হৈ যায়। গাইজ খানাখিনি পূৰা আহি গ'ল। তো এইখিনি ইয়াত ফালটোত ওলাই পাছত দেখাই আছোঁ দেই। গাইজ ইটছ লাঞ্চ টাইম। আৰু এতিয়া পূৰা দোকানটো পূৰা লেতেৰা হৈ গৈছে না, তো ঝাৰু চাৰু মাৰিলোঁ আৰু বেলেগ ভোক লাগিছে। আৰু আজি ভাত নাখাওঁ। আজি যিহেতু ভিডিঅ' কৰি বনাই আছোঁ, তো আজি মই অনলাইনত অৰ্ডাৰ দিছোঁ। মানে কি অৰ্ডাৰ দিছোঁ আহিলে তোমালোকক দেখাই আছোঁ। বেলেগ ভোক লাগিছে, ঝাৰু চাৰু মাৰিলোঁ, খানাখিনি আহক, তাৰপাছত তোমালোকক দেখাই আছোঁ দেই। আৰু এতিয়ালৈকে যদি তুমি চাই আছা, নতুনকৈ চাই আছা যদি এটা ছাবস্ক্ৰাইব আৰু লাইক কৰা। আৰু যোনে যোনে আগৰ পৰা ছাবস্ক্ৰাইব কৰা আছে সিহঁতে এটা লাইক কমেণ্ট কৰা। আৰু এনেকৈ যদি ভিডিঅ' লাগে সেইটোৰ কাৰণে তোমালোকে কমেণ্ট কৰা, আৰু মই এনেকৈ ভিডিঅ' তোমালোকক দি থাকিম। চ' খানাখিনি আহক, পাছত দেখাই আছোঁ। ঝাৰু চাৰু মাৰি পূৰা ক্লিন কৰি লওঁ। গাইজ খানাখিনি পূৰা আহি গ'ল। তো এইখিনি ইয়াত ফালটোত ওলাই পাছত দেখাই আছোঁ দেই। অ'কে গাইজ চোৱা কি আছে। ইয়াত আছে মলাই চিকেন, আৰু আছে চিকেন বিৰিয়ানী, আৰু আছে ৰুমালী ৰুটি। আৰু ইমান ধুনীয়া খানা আগত থৈ মই সহ্য কৰিব পৰা নাই। তো ফাৰ্ষ্টত চিকেন আৰু ৰুমালী ৰুটিৰ লগত দেই। চোৱা এনেকৈ লগাই এইটো তলত এনেকৈ ধুনীয়াকৈ পিঁয়াজ দি, তাৰপাছত আৰু এনেকুৱা জলকীয়া
একদম ব্লাষ্ট হৈ আছে, কি মজা লাগিছে। বাটাৰ দিয়া আছে এইটোত, বেয়া ধুনীয়া হৈছে। বিৰিয়ানীটো খাওঁ অলপ। বিৰিয়ানী ইয়াত আছে, ৰাইতা। একদম ধুনীয়া হৈছে। চিকেন কালাৰটোৱে চোৱা নাই, কালাৰটো ইমান ধুনীয়া। জলকীয়াৰ লগত এনেকুৱা এইটো চিকেনটো চোৱা নাই, পূৰা অলপ পূৰা তন্দুৰ কৰা হয়। অ'কে, মই খাই লওঁ, পাছত তোমালোকৰ কথা পাতি আছোঁ। মানে ইমান ধুনীয়া খানা আগপিনে থৈ মই এনেকৈ খাব নোৱাৰোঁ, একদম আৰামছে খাম, একদম বেলেগ 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 টেষ্ট, বেলেগ। তো গাইজ, মই এতিয়া খাই পেলাই পূৰা পেট ফুল। আৰু এতিয়া মানে এনেকৈ টোপনি লাগি আছে না, দুপৰীয়া টাইম, মই ইমান কাষ্টমাৰো নাহে এতিয়া। বাছ ধুনীয়াকৈ এটা টোপনি মাৰি দিম। এনেকুৱা খানা খোৱাৰ পাছত টোপনি মাৰাৰটো মাৰিবই লাগে না। তো আবেলি লগ পাম। অ'কে, ৰাতিপুৱাৰ পৰা আৰু এতিয়া ৰাতি হৈ গ'ল, বন্ধ কৰিলোঁ দোকান। আৰু এতিয়ালৈকে তোমালোকক গোটেইখিনি দেখালোঁ মই ৰাতিপুৱাৰ পৰা আৰু ৰাতিলৈকে কি কৰোঁ। তো যোনে যোনে ভিডিঅ'টো এতিয়ালৈকে চাই আছা, তো তাত এতিয়া এটা কমেণ্ট কৰা লাষ্ট বুলি, তেতিয়াহ'লে মই গম পাম যে তোমালোকে ভিডিঅ'টো লাষ্টলৈকে চাইছা, মোৰ তাত ভাল লাগিব। আৰু এনেকুৱা ভিডিঅ' তোমালোকৰ কাৰণে বনাই থাকিম। বাকী কি ক'ম আৰু, ভাল লাগিছে যদি লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব মাৰিবা। আৰু আজিৰ কাৰণে বাই বাই।